guys, good morning. Good morning মানে এতিয়া গুড আফটাৰনুনে হ'ব হ'ল কাৰণ 12টা বাজিবৰ হ'ল আৰু কি হ'ল ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তাৰ পিছত বহুত বেছি সোনকালে উঠিলোঁ তাৰপিছত ইফাল কৰি থাকোঁতে সময়বোৰ কেতিয়া কেনেকৈ গুচি গ'ল মই গমেই নাপালোঁ তাৰ পিছত ভিডিঅ'টো বনালোঁ যেতিয়া আকৌ মাজতেতো পাহৰি থাকিলোঁ মই কৈছোঁ অ'ত শুইছোঁ ত'ত শুইছোঁ কাৰণ সোনকালে উঠিলোঁ কৈছে কাম হৈ থাকিব আৰু আজি ইমান জল্দি উঠিছোঁ কাম চাম হৈ থাকিব আৰু এনেকৈ ভাবিলোঁ তাৰপিছত তেনেকৈ থাকোঁতে কি হ'ল বেছিহে দেৰি হৈ গ'ল আৰু গা চা ধুই আহোঁতে বহুত বেছি দেৰি হৈ গ'ল আৰু এতিয়া 12টা বাজিব হ'ল তাৰপিছত মায়ে আজি মোক দায়িত্ব এটাও দি থৈছিলে কিবা এটা বনাবৰ কাৰণে দুপৰীয়াৰ মই সেইটোও বনাব লাগিব তাৰপিছত ঘপককৈ মনত পৰিল মইতো ভিডিঅ' কৰি লৈছিলোঁ ৰাতিপুৱা মই ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ কাৰণ মই বহুত দিন হ'ল ব্লগ দিয়া নাছিলোঁ সেইকাৰণে ব্লগ দিব লাগিব আৰু সেইকাৰণে মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ যদিও মাজতে গেপ এটা পৰি গ'ল কৈছোঁ নহয় মই পাহৰি থাকিলোঁ মই যে ভিডিঅ' বনাই আছিলোঁ তাৰপিছত আকৌ ফোনটো লৈছোঁ মায়ে যেতিয়া মোক ক'লে এওঁ আকৌ পঢ়ি আছে প্ৰজেক্ট বেচেৰি লকডাউনৰ মাজতো তাৰপিছত মায়ে যেতিয়া মোক ক'লে কিবা এটা বনাবৰ কাৰণে তেতিয়া মোৰ মনত পৰিল মইতো ভিডিঅ' কৰি আছিলোঁ সেইকাৰণে পটককৈ আকৌ কেমেৰাটো ল'লোঁ আৰু ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া বৰ বেছি দেৰি নকৰি ৰেচিপিটো বনাওঁ ৰেচিপিটো মানে আছামিজ ট্ৰেডিশ্যনেল ডিছ বুলিয়ে ক'ব পাৰি বহুতে হয়তো এইটো খোৱা নাই কাৰণ ময়ো খোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম তেনেকৈ বনাম নিশ্চয় আপোনালোকে খুব ভাল পাব দেই আৰু এটা কথা যিসকলে মোৰ ভিডিঅ'সমূহ চায় কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে এতিয়া বহুত বেছি দেৰি নকৰি বেছি কথা নকৈ আৰু একেবাৰে পাকঘৰলৈকে যাওঁ আৰু বস্তুখিনি ৰেডি কৰি লওঁ আৰু তাৰপিছত আপোনালোকক পাই আছোঁ গৰম হ'বলৈ দিছোঁ এতিয়া আৰু এটা বস্তু কৰিবলৈ বাকী আছে নহৰুখিনি থেতালি লওঁ আৰু জালুক এনেকুৱা গোটা জালুক আছে সেইকাৰণে অলপ খুন্দি ল'ম একেলগে নহৰু আৰু জালুকটো হেৰি কৰি ল'ম জংকি এইটো কাম কৰি দিয়কচোন অলপমান আৰু নহৰুৱে সৈতে থেতালি দিয়ে পটককৈ কৰা আজি মোৰ হেল্পাৰ এজনীও আছে সেইকাৰণে ইমান চিন্তা নাই জল্দি বাৰু আজি মোক কেনেকুৱা লাগিছে মই বহুত দিনৰ মই কুৰ্তা পিন্ধিছোঁ এই কুৰ্তাটো আচলতে মোক বায়ে চিলাই দিছিলে 1 বছৰমানৰ আগতে আজি আলমাৰীডাল খুচৰি থাকোঁতে পাই গ'লোঁ সেইকাৰণে পিন্ধি ল'লোঁ আৰু ইমান মই বেছিকৈ কুৰ্তা নিপিন্ধোঁ কুৰ্তা কালেকশ্যনো বেছি নাই কিন্তু কেতিয়াবা মন যায় আৰু পিন্ধিবলৈ কেৰাহীটো গৰম হৈছে কেৰাহীটোত মই অলপ তেল দি ল'লোঁ মই পিঁয়াজখিনি দি ল'লোঁ তেলত এতিয়া অলপ ব্ৰাউন হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি ভাজি হৈ গৈছে অলপ ব্ৰাউনকৈ ৰাখিছোঁ আৰু এতিয়া দিম ইয়াত মই জালুকখিনি আৰু নহৰুখিনি একেলগে খুন্দাই থৈছিলোঁ সেইখিনি দি দিম অকণমান জালুক আৰু নহৰু বেছিকৈ দিছোঁ অকণ জ্বলাকৈ বনাম স্কুলত পঢ়া ছাৰ এজন আহিছিলে সেইকাৰণে ঘপককৈ যাব লগা হ'ল আৰু গেছ অফ কৰি তেনেকৈ থৈ দিলোঁ এতিয়া আকৌ বনাওঁ গেছ অন কৰি আদা নহৰু পিঁয়াজ জালুক এইখিনি গোটেইখিনি মোটামুটি ভজা হৈ গৈছে আৰু চাওকচোন আৰু এতিয়া দিছোঁ তেজপাত আৰু এই জালুকটো দিলে তেজপাতটো দিলেহে কিবা এখন মিলে আৰু জ্বলা বস্তুত বিশেষকৈ তেজপাতটো নিদিলে মানে আধৰুৱা হৈ যায় আৰু তেজপাতটো মই সদায় তেলতে ভাজোঁ তেতিয়া চেণ্টটো বেছিকৈও ধুনীয়া ওলায় আদা নহৰু পিঁয়াজ তেজপাত চব তেলত ভজাৰ পিছত মই অকণমান পানী দি অকণমান বস্তুটো ভালকৈ সিজিবৰ কাৰণে দিছোঁ আৰু এতিয়া ইয়াত যিখিনি মছলা দিয়ে আপোনালোকে বা দিব বিচাৰে সেইখিনি দিব পাৰে বস্তুটো মাংসৰ নিচিনাকৈ যেনেকৈ বনায় মাংস যেনেকৈ বনায় ঠিক তেনেকৈ বনাই দিলে হৈ গ'ল আৰু এইখিনি মোটামুটি ভজা হৈ গৈছে এতিয়া মই অলপ ইয়াত হালধি দিছোঁ আৰু জিৰা ধনিয়া জলকীয়া গুড়ি এতিয়া চব গোটেইখিনি দি লৈ এইখিনি ভালকৈ লৰাই লওঁ এইখিনি দিলোঁ ধনিয়া আৰু এয়া দিছোঁ জিৰা ভালকৈ এনেকৈ লৰাই লৈ জলকীয়া গুড়ি দেখিছেনে একেবাৰে কমাই দিছোঁ এয়া আমাৰ ঘৰৰ জলকীয়া গুড়ি যে কিন্তু জ্বলাটো বহুত বেছি হয়
আৰু এতিয়া দিছোঁ 2টা কেঁচা জলকীয়া চেণ্টটো খুব ধুনীয়া আহে কেঁচা জলকীয়া দিলে 2টা সেইকাৰণে দিছোঁ কিয়নো মই জলকীয়া গুড়িও দিছোঁ আৰু দিছোঁ মই জালুক মছলাখিনি ভালকৈ পগি গ'ল মানে পাক খালে আৰু মই পানী ঢালি দি এতিয়া মই কি কৰিম এই কচুলতিখিনি যে কচুলতি মানে এইটো নামটো কি যে মই এতিয়ালৈকে মই কি বুলি ক'ম মই নাজানো কাৰণ কি বুলি ক'ম নাজানো আৰু খালি খাব দেই যিসকলে চিনি পাইছে তেওঁলোকে এনেকৈ কিন্তু বনাই খাব পাৰে শুকান ভাজি এইখিনি মই দি দিছোঁ মই সঁচাকৈ এইটো বস্তু নাজানিছিলোঁ কিন্তু মানুহে ঘৰত খুৱাইছিলে মাজতে আৰু সঁচাকৈ বহুত ধুনীয়া টেষ্টি লাগিল খাই পেলাই আৰু এইটো বস্তু খাই বুলি মই মায়েও গম নাপাইছিলে কিন্তু মানুহক সুধিলে যে এইটো এনেকৈ সঁচাকৈ খায়নে সঁচাকৈ খজুৱাব নেকি এনেকৈ সুধি পিছত এক্সপিৰিয়েঞ্চ কৰাৰ পিছতহে আপোনালোকক দেখাইছোঁ আৰু কেনেকৈ বুজাম এতিয়া এই পাণৰ লতাডাল যেনেকুৱা ঠিক সেইটো পাণ নালাগিব তাত খালি অকল লতাডালহে বগাই যাব পানীত লাগে আমাৰ পিছফালে পথাৰ এখন আছে সেই পথাৰতে এইটো বস্তু হৈছিলে আৰু মানুহ এজনী হতুৱাই মায়ে অনাইছিলে আজি মই ভিডিঅ'টো কৰাৰ সময়ত কত যে মানুহ আহিছে এবাৰ ভাইটি আহিছে মাইনা 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 এবাৰ ছাৰ আহিলে তাৰপিছত তেনেকৈ এবাৰ অফ কৰিব লগা হ'ল দুবাৰ গেছ অফ কৰিলোঁ ভিডিঅ'টো তেনেকৈ কৰি থাকিব লগা হৈছে আকৌ আজি আকৌ এৰোপ্লেন কেইখনৰ অট পালি একদম মূৰ ঘূৰাই গৈ আছে একদম পূৰা এতিয়া এইখিনি অলপ চলপ ভাজি ল'লোঁ ভাজি লৈ পেলাই 1 চামুচ পিঠাগুড়ি দিম পিঠাগুড়িটো যিকোনো ভাজিতে দিব পাৰে খুব ধুনীয়া ফ্লেভাৰ আমাৰ আকৌ আহিলে আৰু সি মই ভিডিঅ' কৰি থাকোঁতে ডিষ্টাৰ্ব দিবলৈ খুব ভাল পায় সেইকাৰণে মানে কেনেকৈ ডিষ্টাৰ্ব দিওঁ ৰাতিপুৱাৰ পৰা সেইটোৱে ভাবি থাকে পলাব নালাগে এতিয়া আপোনালোকে চাগে মন কৰিছে মোক কিছুমান ভিডিঅ'ত কাহে কোনোবাই কাহে হয়নে আৰু কেতিয়াবা কি হয় এনেকৈ থাকে সেইজনে হৈছে এইজন ই বহুত বেছি মোক ডিষ্টাৰ্ব দিয়ে মোক ভিডিঅ' কৰাৰ দিনা মানে সি ঘৰতে থাকিব ক'লৈকো নাযায় আৰু বেকগ্ৰাউণ্ড মিউজিক দি থাকে এইটো বস্তু মই আচৰিত বেয়া পাওঁ আৰু দেই সেইকাৰণে আজি ভিডিঅ' মই নেক্সট টাইমৰ পৰা এনেকুৱা কৰিম সি ওচৰলৈ আহিলে পাবি ওচৰলৈ আহিলে মই তাক কেমেৰাটো মই তাক ভিডিঅ'ত উলিয়াই দিম আৰু যেতিয়া লাষ্টটো পাব পুগুৰি মাৰা কিবা মৰা জংকি নিমখটো লৈ আহচোন এই নিমখ নাই দেখোন ধৰাই দিবাচোন নিমখ ভৰোৱাকৈ যোৱা এইখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া আলুটো দি দিম আৰু মোৰ এটা প্ৰব্লেম আছে মই বহুত বেছি স্পীডত কথা ক'ব নোৱাৰোঁ আৰু সেইকাৰণে এতিয়া অকণমান ট্ৰাই কৰিছোঁ মই স্পীডত কথা ক'বলৈ আৰু পাৰিছোঁ চাগে ন এইখিনি হাফ ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াত আলুখিনি দি দিম আলুখিনি মই দি দিছোঁ এইখিনি আলুখিনি আৰু চব দিলোঁ এতিয়া মই ইয়াত অলপ লৰাই লৈছোঁ লৰাই পেলাই ঢাকন দি অকণমান গেছটো বঢ়াই দিম আৰু থৈ দিম মোৰ ভাজিখিনি 80% হৈ গৈছে কালাৰটো ভাল আহিছে দেখিছেনে এতিয়া জানে মই ইয়াতে কাশ্মীৰ মিৰ্চ দি দিলোঁ আপোনালোকক দেখাবলৈ নহ'লে মই ঘপককৈ দি দিলোঁ আৰু ভিডিঅ' কৰা নহ'লে আৰু এতিয়া মই কি কৰিম ইয়াতে মই দিম মাছৰ মূৰ আৰু মাছৰ মূৰ বেছি নাছিলে এয়া মাছৰ মূৰ সৰু সৰু 2টা আছিলে সেইখিনি দি দিলোঁ মাছৰ মূৰখিনি ধুনীয়াকৈ এতিয়া ভাঙি ল'ম আৰু ভাঙি 10 মিনিটমান ভালকৈ ভাজি ল'ম ভাজিটো প্ৰায় মোৰ মোটামুটি হৈয়ে গৈছে দেখিছে নহয় আপোনালোকে এতিয়া মই অকণমান ফ্লেভাৰৰ কাৰণে চচ দিম বিলাহী দিয়াতকৈ চচটো দিলে অকণমান ফ্লেভাৰটো বেলেগ উঠে সেইকাৰণে দিম আৰু চচ নাথাকিলে আপোনালোকে বিলাহীও দিব পাৰে 1 চামুচমান দি দিলে হৈ গ'ল হোৱাৰ আগমুহূৰ্তত এনেকৈ দিব পাৰে বা তেলত যেতিয়া মছলাখিনি পগাই থাকে তেতিয়াও দিব পাৰে আৰু এতিয়া কি কৰিম কিছুমানে ইয়াৰ মান ধনিয়া বুলি কয় আমি বগা ধনিয়া বুলি কওঁ কৈছোঁ আপোনালোকক এতিয়া হৈছেই যেতিয়া এতিয়া মই এইখিনি অলপ ছটিয়াই ভালকৈ লৰাই দিওঁ আৰু মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে আৰু অসমীয়া মানুহৰ আজি এইটো পৰম্পৰাগত খাদ্য বুলিয়ে ক'ব পাৰি আপোনালোকে পাৰিলে এবাৰ ঘৰত ট্ৰাই কৰিব বহুত বেছি টেষ্টি হয় আৰু যিসকলে খোৱা নাই তেওঁলোকে নিশ্চয় খুব ভাল পাব এই ৰেচিপিটো ৰেচিপিটো বনোৱাৰ পিছত ভাত পানী খাই তেনেকৈ ভিডিঅ' কৰিব পৰা
মই ভাত খাই লগালগ শুই দিলোঁ কাৰণ আজি জলদি উঠিলোঁ আৰু গোটেই দিনটো টোপনি আহিছিলে সেইকাৰণে ভিডিঅ' কৰাও নহ'লে আৰু তেনেকেই গ'ল দিনটো। তাৰপিছত এতিয়া শুই উঠিছোঁ 5:30 বাজিলে। তাৰপিছত এতিয়ানো কি ভিডিঅ' কৰিম, আচলতে এতিয়া ওলাই যাবলগীয়া আছিলে মাৰ লগত অকণমান ফুৰিবলৈ। সেইকাৰণে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টো আজি এতিয়া কৰিব পাৰিলোঁ হয় ওলাই গ'লে, কিন্তু চব সময়তে ভাল নালাগে ভিডিঅ' কৰি থাকিবলৈ, সেইকাৰণে কৰিব নোৱাৰিম। আৰু যিমানখিনি ভাবিছিলোঁ তিমানখিনি দেখাব নোৱাৰিলোঁ। ভাবিছিলোঁ মৰ্ণিং টু নাইট ৰুটিনটো মই দেখাম আজি আপোনাৰ লগত শ্বেয়াৰ কৰিম, কিয়নো বহুত দিন মই ব্লগ দিয়া নাই আৰু আপোনালোকৰ লগত যদি কানেকশ্যনটো নাথাকেই তেনেহ'লে কেনেকৈ হ'ব। সেইকাৰণে যেনেকুৱাই হওক অকণমান হ'লেও সৰুকৈ হ'লেও ব্লগ এটা দিবলৈ ট্ৰাই কৰিলোঁ। নাজানো আপোনালোকৰ কেনেকুৱা লাগে, যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। লগতে যদি ৰেচিপিটো ভাল লাগিলে তেনেহ'লে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰিব। আজিলৈ টাটা।